নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে এটা বিগ ব্ৰেকিং নিউজ আজি হৈছে 10 জুন আৰু এনে ধৰণৰ খবৰবোৰ প্ৰতিদিনে চাই থাকিবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি সাইডত থকা নোটিফিকেশনটো অল কৰি ৰাখিব যাতে পৰৱৰ্তী ভিডিঅটো আপোনালোকে পোনপটীয়াকৈ পাই যায় তেন্তে বলক দৰ্শকসকল আজি ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰটো আৰম্ভ কৰো এই মুহূৰ্তত জনাই আছো ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ খবৰ বিশেষকৈ এইচএছ প্ৰথম বৰ্ষৰ সকলো ছাত্ৰ ছাত্ৰীৰ বাবে খুবেই ভাল খবৰ আহি পৰিছে কিয়নো এইবাৰ এইচএছ প্ৰথম বৰ্ষৰ সকলো ছাত্ৰ ছাত্ৰীক পাছ কৰাই দিয়াৰ ঘোষণা কৰা হৈছে চৰকাৰৰ তৰফৰ পৰা অতিকে জৰুৰী খবৰ এইচএছ প্ৰথম বৰ্ষৰ সকলো শিক্ষাৰ্থী এইচএছ প্ৰথম বৰ্ষৰ সকলো পৰীক্ষাৰ্থী এইবাৰ উত্তীৰ্ণ হ'ব যিসকল পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিছিলে যিসকলে পৰীক্ষা দিয়াও নাই সেই সকলেও পাছ কৰিব বুলি কিছু মুহূৰ্তৰ পূৰ্বে এটা ভাল খবৰ আহি পৰিছে আমি জনাই আছো সেই ডাঙৰ খবৰটো প্ৰথম বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা কাকুৱে ফেল কৰোৱা নহয় বুলি কোৱা হৈছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ তৰফৰ পৰা জনোৱা হৈছে অসম উচ্চতৰ শিক্ষা সংসদে পত্ৰ লিখিলে প্ৰতিখন শিক্ষা প্ৰতিষ্ঠানলৈ জনাই দিয়া হৈছে এই মুহূৰ্তত ছাত্ৰ ছাত্ৰীসকলক জনাই দিয়া হৈছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে পত্ৰ লিখিছে ইতিমধ্যে শিক্ষা প্ৰতিষ্ঠানলৈ যিসকলে পৰীক্ষাৰ প্ৰপত্ৰ পূৰণ কৰিছে যিসকলে পৰীক্ষাৰ প্ৰপত্ৰ পূৰণ কৰিছে তেওঁলোকো এবাৰ উত্তীৰ্ণ হ'ব বুলি জনোৱা হৈছে পৰীক্ষা দিয়া নিদিয়া সকলো হ'ব এবাৰ উত্তীৰ্ণ হবাতকৈ ভাল খবৰ আহি পৰিছে এবাৰ পৰীক্ষা দিয়া সকলে উত্তীৰ্ণ হ'ব আৰু নিদিয়া সকলো উত্তীৰ্ণ হ'ব বুলি ভাল খবৰ প্ৰদান কৰা হৈছে পৰীক্ষাৰ সময়ত সৃষ্টি হোৱা প্ৰাকৃতিক দুৰ্যোগৰ বাবে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে এইচএছ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ সময়ত প্ৰাকৃতিক দুৰ্যোগে দেখা দিছিল ৰাজ্যত বান পৰিস্থিতিয়ে দেখা দিছিল তাৰ পৰিপ্ৰেক্ষিতত এইবাৰ ৰিজাল্ট ঘোষণা কৰা হ'ব সেই কাৰণে পৰীক্ষা দিয়া সকলে এইবাৰ পাছ কৰিব নিদিয়া সকলে এইবাৰ পাছ কৰাই দিয়া হ'ব মুঠতে কোনো ছাত্ৰ ছাত্ৰী এইবাৰ ফেইল নকৰে বুলি ঘোষণা কৰা হৈছে প্ৰতিজনকে পাছ কৰাই দিয়া হ'ব অৱশ্যে প্ৰতিখন শিক্ষা প্ৰতিষ্ঠানৰ মুৰব্বীয়ে ছাত্ৰ ছাত্ৰীসকলৰ মাৰ্কশ্বিট পৰ্টেলত আপলোড কৰিব লাগিব যে লাখ লাখ ছাত্ৰ ছাত্ৰীসকলৰ বাবে খুবেই এটো জৰুৰী খবৰ তিকে ভাল খবৰ দিছে ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এতিয়া প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী পাছ কৰিব বুলি ডাঙৰ ঘোষণা কৰিছে অসম চৰকাৰৰ ফালৰ পৰা